হে গাইজ, আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল আৰু মোৰো ভালেই। একচুৱেলি আজি পটককৈ ওলালোঁ আমি পিকনিক খাবলৈ। একদম ৰাতি প্লেনিং বনা আৰু ওলাই আহিলোঁ। বছৰটোৰ শেষৰ দেওবাৰ বুলি আমি ভাবিলোঁ অকণমান লগৰ সৈতে পিকনিক এসাঁজ খোৱা যাওক। তো আমি আহিলোঁ। আহি আমি পালোহি তেজু কাঠা বাগান। আৰু এনেদৰেই নদীখন পাৰ হৈ আমি একদম শেষৰ এণ্ডিঙৰ ছাইডত বহিলোগৈ। আৰু এইবোৰে হৈছে কাঠা গছ। শুনিছোঁ বহুত দামী গছ বুলি এইবোৰ। তেজু কাঠা বাগানত পিকনিক খাবলৈ তো বহুত আহিছে। আমি টোটেল 3খন গাড়ী আহিছোঁ। মানুহো আছে, দেখাম বাৰু কি আছে কি নাই। এতিয়া প্ৰথম বহিছোঁ, আহি পাইছোঁহে, টাইমো বহুত হৈ গ'ল। তো লাহে লাহে দেখাই যাম। ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকিব বলক। বনাই মেলি চব হৈ গ'ল মানে ফূৰ্তি কৰিছে। মই হেমন্ত চেতিয়া বোলে। আমাৰ এইফালে মাংস বনাবলৈ আমি নাগা মানুহ আছে দেই। জুই নজ্বলিলে ডাইৰেক্ট ডিজেল। এইটো নজ্বলিলে ডাইৰেক্ট, কাৰণ বতৰ ঠাণ্ডা। চৌখা Good morning. I'm Joe. Welcome to Primus Pipe and Tube. On the head of operations here. Here's our strength. chocolate. দেখিলে আহো বছ হৰিয়ালৈ পানীটো দি থাকিম জনী মনো পানী লগা জ্বৰ। ঐ বাবা তো এতিয়া মানে আমাৰ খাই বৈ হৈ গ'ল। তো এতিয়া যাব ওলাইছোঁ, বাট চাবলৈ গৈছে সিহঁতে কি কৰিছে দেখাই আছোঁ। আহি গ'ল আমাৰ কেমেৰামেন। অলপ তুলি দিয়া, মই ইমান কষ্ট কৰিছোঁ। অকল লাইভটো তোলাছা? লাইভত আছে। লাইভত আছোঁ, তুমি কৈ যোৱা। ইমান কষ্ট কৰিছোঁ, কাঁহী বাঢ়ি ধৰিছোঁ, কোনো ছোৱালী লোৱা নাই। এই ছোৱালীবোৰ থাকোঁতে এদিনে পাইছা হয় নাই? সদায়তো নোপোৱা নহয়, এদিনে। সদায় এনেকৈ কৈ কৈ আমাক ধুৱাই থাকে। সদায় যিমান পিকনিক আহোঁ গাইজ, সদায় ৰিংকি আমাক এনেকৈ কৈ কৈ কাঁহী বাঢ়ি ধুৱাই থাকে। এনেই মোৰ নামটো লওঁ। বিশেষকৈ ভাস্কৰ দেখাই দিয়া। নদী তলত আকৌ এতিয়া বৰষুণ দিছে। যি কণী আছিলে ফাটিবই এতিয়া। আৰু আমাৰ পিকনিক শেষৰ পৰ্ব আমি বস্তু পাতি সামৰি ধুই মেলি আমি লৈ গৈছোঁ। বৰষুণো দিছিল, বতৰ ডাৱৰীয়া যিহেতু, সোনকালে আন্ধাৰ হৈ গৈছিল। আৰু আপোনালোকে যদি ভিডিঅ'টো অকণমান হ'লেও ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আকৌ নেক্সট ভিডিঅ'লৈ আহিম। বাই বাই।